Hello and welcome to my YouTube channel. আজি মই এটা নতুন আৰ্নিং ৱেবছাইট লৈ আহিছোঁ যিটো ৱেবছাইটত এটা নতুন ক্ৰিপ্ট'কাৰেঞ্চি গ্ৰাম বুলি এটা ক্ৰিপ্ট'কাৰেঞ্চি আছে। সেই ক্ৰিপ্ট'কাৰেঞ্চিটো আজি এইটো ৱেবছাইটৰ পৰা আৰ্নিং কৰিব পাৰিব। চ' এইটো এটা বহুত সৰু তিনিটা বা চাৰিটা কাম কৰি এই আৰ্নিংটো সকলোৱে কৰিব পাৰিব। মানে অকল মোবাইল হ'লেই হ'ল, নিজৰ মোবাইল আৰু নিজে চেল্ফ আৰ্নিং হয় এইটো। চ' বেলেগৰ ওপৰত একো ডিপেণ্ড হ'ব নালাগে। চ' আহক এইটো ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ সকলোৱে এইটোৰ পৰা বহুত আৰ্নিং কৰিব। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অ'কে, চ' ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টোৰ তলত এটা লিংক আছে, তাৰ লিংক ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা আহিব, তাত ছাইন আপ কৰিব। ছাইন আপ কৰাৰ পিছত আপোনাৰ জিমেইল ওলাব, জিমেইল বা ফেচবুক আইডি, কিন্তু আপুনি আপোনাৰ জিমেইল আইডি দি একাউণ্টটো ক্ৰিয়েট কৰিব। জিমেইলত ক্লিক কৰিব, অলপ টাইম ল'ব হা। ক্লিক কৰাৰ পাছত আপোনাৰ নিজৰ যিটো মেইল আছে সেই মেইলটো দি ক্লিক কৰিব। তাত দেখাব প্লিজ এলাও আপ টু 5 ছেকেণ্ড, 5 ছেকেণ্ড ৰখিবলৈ ক'ব, ৰখিব, একো নাই। এতিয়া সেইবোৰ এটা কেপচা আহিব হা, সেই কেপচাটো ফিল কৰিব। ৱেইট আহিলে, সেইটো কেপচা আহি গ'ল। কেপচাটো ফিল কৰিলে কেতিয়াবা কেপচা নাহেই, কেতিয়াবা এনেই টাচ কৰিলে হৈ যায়, কেতিয়াবা আহি যায়। এতিয়া আহিলে, এতিয়া নাহে চাগে দেই। এতিয়া কেপচা নাহে, আপোনাৰ একাউণ্টটো চাই ডাইৰেক্ট এনেকৈ ছাইন আপ হৈ যাব। চ' নেটটো বহুত শ্ল' ইয়াত, একো নাই, হ'ব এতিয়া ৰ'ব, হৈ গ'ল। এয়া আপোনাৰ ছাইন আপ হৈ গ'ল। ছাইন আপ হোৱাৰ লগে আপোনাক দিব 10 গ্ৰাম। অ'কে, 10 গ্ৰামৰ কিমান মূল্য মই আপোনাক কৈ আছোঁ, এটা গ্ৰামত কিমান ডলাৰ মই কৈ আছোঁ আপোনাক। অ'কে, ইয়াত অ'কে কৰিব, ছাইন কৰিব। নেটটো শ্ল' অলপ দেই। ছাইন কৰাৰ লগে লগে আপোনাৰ আইডিত, মানে আপোনাৰ এইটো গ্ৰামৰ একাউণ্টত 10 গ্ৰাম সেই এড হ'ব। ইয়াত তলত আৰু এটা আছে 3 গ্ৰাম, সেইটো টেক কৰিব। টেক কৰাৰ লগে লগে আপোনাৰ যিটো ডেছবৰ্ডত আপোনাৰ একাউণ্টত গ্ৰাম ফ্ৰী একাউণ্টত আপোনাৰ দেখাই যাব। চাব দেই, চাব। এই চাওক, স্মাৰ্ট কণ্টেক্ট, মানে দুটা আমি স্মাৰ্ট কণ্টেক্ট কৰিলোঁ। এটা হ'ল ছাইন আপ আৰু এটা হ'ল হেৰি কৰিলোঁ, টেক কৰিলোঁ। আমি যিটো আমাৰ 3 গ্ৰাম আহিছিলে সেইটো টেক কৰিলোঁ। কিমান হ'ল 10.3 গ্ৰাম। চ' 10.3 গ্ৰাম আপোনাৰ আহি গ'ল। এই চাওক, তলত চাওক, গ্ৰাম কিমান দিছে 1.91, মানে 1 গ্ৰামত 1.91 চেণ্টছ। এই মানে গ্ৰামৰ ভেলুটো ফ্লাকচুৱেট হৈ থাকে, কিন্তু কমে বাঢ়ে হৈ থাকে। এইটো হ'ল মোৰ নিজৰ একাউণ্ট। চ' তাত চাওক কিমান হৈ আছে হা। চ' এতিয়া আহক মই কেনেকৈ হেৰি কৰোঁ, আৰ্নিং কৰোঁ তাক দেখাওঁ। তাত থ্ৰীডট ক্লিক কৰিব। থ্ৰীডট ক্লিক কৰাৰ লগে লগে তাত আহিব স্মাৰ্ট কণ্টেক্টত মই এনেকৈ টেক আহিব, টেক কৰি দিব। টেক কৰাৰ লগে লগে আপোনাৰ 3.3 গ্ৰাম, তেনেকৈ আৰু কিবাকিবি। তাত সেই টেকত ক্লিক কৰি দিব, টেকত কিবাকিবি পাব, তাত কনফাৰ্ম কৰিব। তেনেকৈ ডেইলি 24 ঘণ্টা মই আহি থাকে এইটো। প্ৰথম এটা হ'ল স্মাৰ্ট কণ্টেক্ট, কি ৱে আছে মই কৈ আছোঁ। প্ৰথম হ'ল স্মাৰ্ট কণ্টেক্ট, সেই ওপৰত থকা থ্ৰীডট ক্লিক কৰিব, তাত আহিব স্মাৰ্ট কণ্টেক্ট কৰিব, এনেকৈ আহিব। এনেকৈ আপুনি টেক কৰিব প্ৰথমতে, তাৰপৰা কনফাৰ্ম কৰিব, তাৰপৰা চিয়'ৰ কৰিব। সেয়া, আৰু চিয়'ৰ কৰি দিব। এতিয়া আপোনাৰ একাউণ্টত চব এড হৈ গৈ থাকিব। চ' এনেকৈ ডেইলি বহুতকেইটা কণ্টেক্ট আহে। চ' এনেকৈ আপোনালোকে ফাৰ্ষ্ট কৰিব, টেক কৰিব। মোৰ দেখিছিলে আপোনালোকে 1.103 গ্ৰাম চাগে হৈ আছিলে কিবা এটা। চ' এতিয়া চাব মোৰ কিমান হৈ আছে হা। মই এইখিনি কৰাৰ পাছত কিমান হৈ আছে, কি কথা চব আপোনালোকে লাইভ দেখিব। অ'কে, আকৌ এটা থ্ৰীডট ক্লিক কৰক, স্মাৰ্ট কণ্টেক্ট হৈ গ'ল। এতিয়া ডেছবৰ্ডত যাওক, মোৰ কিমান হৈছে চাব। ৰ'ব, নেটটো শ্ল' আছে অলপ, একো নাই। আপোনালোক এয়া চাওক, 17টা ৰোল কৰিলোঁ, 17টা হেৰি কৰিলোঁ। নেক্সট এয়া চাওক, 104.22 গ্ৰাম। এতিয়া হৈছে চাওক, গ্ৰাম হৈ গ'লোঁ 2.03 ডলাৰ। অ'কে, সেয়াই চাওক, প্লাছ হৈ গ'ল চাওক, 1.2 প্লাছ হৈ গ'ল মোৰ একাউণ্টত। অ'কে, বহুত সহজ, বহুত সহজ মানে এইটো, বুজিলে। এতিয়া চাওক, ইয়াত আৰু আছে ইউজাৰ লেভেল, কিন্তু এইটো ইউজাৰ লেভেল মজা। মানে এইটো আপোনালোকে যোনটো সেই ওপৰত বাৰডাল দেখিছে ব্লুকৈ, সেই ব্লু বাৰডালত আপোনালোকে লেভেল 2 হ'ব লাগিব, লেভেল 1ৰ পৰা 2 হ'ব লাগিব। 1ত থাকিলে নহ'ব, তেতিয়া আপোনালোকে কেতিয়াও উইড্ৰ কৰিব নোৱাৰিব পইচাটো। 1ৰ পৰা 2 লেভেললৈ আহিব লাগিব। 2 লেভেল অহাৰ লগে লগে আপোনাক দিব 2.0 গ্ৰাম, মানে 2 গ্ৰাম দিব আপোনাক।
2 গ্ৰাম ইকুৱেল টু $4 অ'কে এতিয়া কৰিলোঁ 2 গ্ৰাম ইকুৱেল টু $4 1 গ্ৰাম ইকুৱেল টু 1.9 হয় কেতিয়াবা 1.3 আৰু এটা চাওক আৰু ইয়াত কেনেকৈ আৰ্নিং কৰিব পাৰি তাৰ তলত টিপছবোৰ দিয়া থাকে হা এই চাওক বোনাছ টেবুল ডেইলি বোনাছ ফ্ৰী ৰোল বোনাছ ৰেফাৰেল বোনাছ স্মাৰ্ট কণ্টেক্ট বোনাছ দেখিলে চ' এনেকৈ বহুতো মানে বহুত সৰু সৰু টাস্ক কৰি অ'কে বহুত হেৰি কৰিব পাৰি এতিয়া উইড্ৰল চাওক উইড্ৰল কি আপোনালোকৰ উইড্ৰলত কি অপশ্যন আছে অ'কে চাওক এটা বিটকইন আছে অ'কে ইয়াত পে'পলো আছে পে'নিয়াৰ গোটেইখিনি আছে চাওক বিটকইন লাইট কইন মোৰ পে'পাল আছে মই পে'পাল ক্লিক কৰিলোঁ অ'কে চিলেক্ট কৰিলোঁ পে'পাল মই ইয়াৰ মিনিমাম ৰিডিম মোৰ পইণ্ট কৰিব পাৰি $500 500 গ্ৰাম অ'কে চাওক মই পে'পাল চিলেক্ট কৰি পে'পালৰ মই আই ডি দিলোঁ 500 গ্ৰাম হ'লে ইকুৱেলি কিমান হ'ব $1,000 চাওক এৰৰ দেখাইছে কাৰণ মোৰ 500 গ্ৰাম হোৱা নাই এতিয়ালৈকে যেতিয়া 500 গ্ৰাম হ'ব মই তেতিয়া ধুনীয়াকৈ উইড্ৰল কৰিব পাৰিম বুজিলে চাওক $50 গ্ৰাম ইকুৱেলি কিমান চাওক দেখাই চাওক অলৰেডি সেইটো মাষ্ট বি গ্ৰেটাৰ দেন 500 অৰ ইকুৱেল টু 500 মানে 500 হ'বই লাগিব গ্ৰামটো তেতিয়া আপুনি ধুনীয়াকৈ উইড্ৰ কৰিব কিন্তু আপুনি আৰু এটা কথা কিন্তু সেই লেভেলটো যদি 2 নহয় তেতিয়া আপোনালোকে কৰিব নোৱাৰিব অ'কে আৰু এটা জবৰদস্ত মানে হেৰি আছে হা তাত থ্ৰীডত ক্লিক কৰিব থ্ৰীডত ক্লিক কৰে তাত সেই ভিডিঅ' অপশ্যন দেখিছে ভিডিঅ' চালে তাত গ্ৰাম পায় আৰু ফ্ৰী ৰোল কৰিলে গ্ৰাম পায় চব তাত ফ্ৰী কৰিব ফ্ৰী চাওক ফ্ৰী তাত ৰোল আহিব মানে তাত ঘূৰিব আপোনাৰ নাম্বাৰ আহিব নাম্বাৰটো যিমান নাম্বাৰ আহে তাত মানে আপুনি পইণ্ট পাই গৈ থাকিব সেইটো ঘণ্টা মানে দিনটোত বাৰে বাৰে ঘণ্টাত আপুনি কৈ থাকিব চাওক মই অলৰেডি 46 মিনিট আগতে কৰিছিলোঁ দেখিলে মই 0.1 গ্ৰাম পাইছিলোঁ অ'কে তো এতিয়া আৰু ইমান মিনিটৰ পাছত মই আকৌ এবাৰ কৰিব পাৰিম মই তাৰ তলত চাওক তলত আছে ভিডিঅ' ওলাব ৰেফাৰেল ওলাব এতিয়া ৰেফাৰেলত ক্লিক কৰিছোঁ চাওঁ এটা ৰেফাৰেলত কিমানকৈ দিয়ে গ্ৰাম অ'কে এটা ৰেফাৰেলত 5 গ্ৰামকৈ দিয়ে 5 গ্ৰাম কৰিলে কিমান 1.9 ইনটু কৰি দিলে বা 2 ইনটু কৰি দিলে $10 এটা ৰেফাৰেল কৰিলে $10 বুজিছে এটা ৰেফাৰেল কৰিলে $10 চাওক সেই যোনটো ৰেফাৰেল লিংকটো আছে সেই লিংকটো কপি কৰি হোৱাটছআপত দিব পাৰে বা যেনেকৈ দিব পাৰে সেইটো দি দিলে আপোনাৰ ৰেফাৰেল তাৰ আপুনি চাইন আপ কৰিলে আপোনাৰ ৰেফাৰেল আহি যাব চাওক মই এতিয়া টোটেল কিমান কৰিলোঁ ৰেফাৰেল 17 পেণ্ডিং হৈ আছে চাওক দেখিলে চবৰে লেভেল 1 লেভেল 2টো হ'ব লাগিব কিন্তু চবৰে লেভেল 2টো হ'ব লাগিব তেতিয়াহে আপোনালোকে আৰ্নিং কৰিব পাৰিব মানে আৰ্নিং কৰিলে আপোনালোকে 500 গ্ৰাম হ'লেও আপোনালোকে উইড্ৰ কৰিব নোৱাৰিব বুজিলে চ' চবেই এনেকৈ লাহে লাহে কৰি থাকিলে ডেইলি এনেকৈ ভিডিঅ' চালে আপোনালোকৰ লেভেলটো ইজিলি হৈ যাব এতিয়া হওক উইড্ৰলটো আকৌ ভালকৈ দেখাই দিওঁ আপোনালোকক অথনি মই ভালকৈ দেখাব নাপালোঁ মোৰ নেটৱৰ্ক প্ৰব্লেম আছিলে চ' উইড্ৰল অপশ্যন বহুতকেইটা আছে ইয়াত বিটকইন অট'মেটিক হৈ থাকিব কিন্তু বহুতৰ বিটকইন একাউণ্ট নাথাকিব পাৰে আৰু বিটকইন ৱালেট নাথাকিব পাৰে চাওক বিটকইন ইথেৰিয়াম মাষ্টাৰ কাৰ্ড ভিজা পে'পাল পেয়নিয়ৰ স্কেল চবতকৈ ভাল পে'পাল মোৰো পে'পাল আছে চ' পে'পালত ক্লিক কৰিলোঁ পে'পাল ক্লিক কৰাৰ তলত মানে পে'পাল ID মানে যিটো জিমেইল দি খোলে সেইটো আৰু তলৰ অথনি কৈছিলোঁ মই গ্ৰাম যেন কিমান গ্ৰাম মিনিমাম হ'লে কৰিব পাৰি 500 গ্ৰাম মিনিমাম হ'লে উঠি ল'ব পাৰি 500 গ্ৰাম ইকুৱেল টু 900 কিছুমানত কেতিয়াবা $2 হৈ থাকিলে $1,000 হৈ যায় চ' এইটো মই আপুনি ক'লোৱে আপোনালোকক চাওক 5,000 দিছিলোঁ 5,000 নহয় 500 কিলো কিমান হৈছে এতিয়া 1013 মানে $1,013 দেখিলে কিমান ডলাৰ হৈ আছে $1,013 মামুলি নিব কওক $1,013 ডেইলি আপোনালোকে সৰু কাম কৰি বুজিছে আপোনালোক আৰু এটা ভাল আইডিয়া দিম মই সেইটো চাব আপোনালোক তাৰপৰা ক'ব মোক অ'কে সেইটো থ্ৰীডত ক্লিক কৰিব লাগিব তাত এটা ভিডিঅ' অপশ্যন আছে চাওক থ্ৰীডত ক্লিক কৰিলোঁ তাত তলত আছে ভিডিঅ' তো ভিডিঅ'টোত যাব চাওক ডেইলি 5টা ভিডিঅ' আহে অ'কে অলপ ৱেইট কৰিব যদি নেটটো শ্ল' হয় হা নেটটো ফাষ্ট হ'লেতো ফাষ্টেই চ' ইয়াত মানে ভিডিঅ' চালে ডেইলি তোমাৰ আপোনাৰ পইণ্ট পায় অ'কে কিছুমানত 0.1 0.2 0.3 সেইটো 1 পইণ্ট পাই যায় $1 1 পইণ্ট মানে 1 গ্ৰাম হ'লে কিমান ডলাৰ হ'ব $2
এপ্ৰক্স $2 অ'কে। জিঅ' নেট বহুত শ্ল' হৈ গৈছে অ'কে। এয়া ওলালে এয়া ভিডিঅ' ওলালে চাওক, সেই এটা ভিডিঅ' তলত আৰু এনেকৈ 4টা ভিডিঅ' আছে, 5টা ভিডিঅ' টোটেল 5টা ভিডিঅ' থাকে অ'কে। চাওক এটা ভিডিঅ' চালে কিমান হ'ব, প্লাছ 0.1 গ্ৰাম। দেখিছে আপুনি এটা ভিডিঅ' চালে 0.1 গ্ৰাম পাব। আৰু ওপৰত এনেকৈ অপশ্যন আছে চাওক, আপুনি যদি ইউটিউবৰ লিংক দিয়ে তেতিয়াও আপুনি ভিডিঅ'টো বনাই যদি ইউটিউবৰ লিংক দিয়ে, তাত ছাবমিট কৰি যদি ইউটিউব তাত যদি ভেৰিফাই কৰি দিয়ে আপুনি পাব 5 গ্ৰাম, বুজিলে। চ' ভিডিঅ'টো চাই আপোনাৰ এই মোৰ পইণ্ট কিমান হ'ল চব চাব অ'কে। চ' অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ। চ' এইকেইটা ভিডিঅ' চাই হৈ গ'ল, মানে যিকেইটা ভিডিঅ' চাই হৈ গ'ল তাৰ তলত ৱাচ আহি যাব, মানে আপুনি অলৰেডি ভিডিঅ' এটা চালে। চ' সেই ৱাচ কৰাকেইটাত আপুনি অলৰেডি পইণ্ট পাই যাব। দেখিছে কিমান সহজ, ইয়াতকৈ সহজ কি লাগে আপোনালোকক কওক, ইমান সহজ এটা অ'কে। এয়া চাওক এইটো হোৱা নাছিলে অথনি, চ' এইটো এতিয়া হৈ যাব। মানে অলৰেডি 5টা মই চাই দিম এতিয়া, আৰু পইণ্ট কিমান পাই যাম চাব অ'কে। এয়া হৈ গ'ল। এতিয়া চাব ডেছবৰ্ডত কিমান পইণ্ট হ'ল টোটেল অ'কে। এই লকডাউনৰ সময়ত এই ৱেবছাইটতকৈ ভাল এটা ৱেবছাইট মই দেখা নাই। চ' সকলোৱে যাতে এই ৱেবছাইটটোত কাম কৰে আৰু ডেইলি কাম কৰে, সৰু সৰু কাম কৰে 1 ঘণ্টাত, বা এনেকৈ ফ্ৰী ৰ'ল কৰি, তেনেকৈ ৰেফাৰেল কৰি, তেনেকৈ ভিডিঅ' চাই আৰু স্মাৰ্ট কণ্টেক্ট কৰি ভাল পইচা এটা আৰ্নিং কৰিব পাৰিব। চ' আপোনালোকে সকলোৱে যে তলত থকা মোৰ ভিডিঅ'ৰ তলত থকা লিংকটোত ক্লিক কৰক আৰু সকলোৱে জইন কৰক, সকলোৱে আৰ্নিং কৰক। চ' বাই ভাল লাগিলে ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কৰিব, আপোনাক সকলো ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব।